নমস্কাৰ, মই দুলুমণি দেৱে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'। আজি মই দেখাবলৈ লৈছোঁ ভজা পিঠাগুড়ি আৰু কঁঠালৰ জুতি। প্ৰথমতে মই পিঠাগুড়িখিনি খুন্দি লৈছোঁ। খুন্দাৰ পিছত মই পিঠাগুড়িখিনি ভাজি লৈছোঁ। ৰঙা হোৱালৈকে ভাজিছোঁ, কাৰণ ভালকৈ ভাজিলেহে খাই ভাল লাগিব, সেয়েহে পিঠাগুড়িখিনি ভালকৈ ভাজি লৈছোঁ। এতিয়া মই কঁঠালটো ফালি লৈছোঁ। কঁঠালটো ফলাৰ পিছত এয়া দেখিছেনে কোঁহাবোৰ কেনেধৰণে ওলাই পৰিছে। এটা চৰিয়াত মই কোঁহাবোৰ এটা এটাকৈ থৈ গৈছোঁ। এতিয়া মই এখন ডিছ আনি পেলাই ভজা পিঠাগুড়িখিনি আৰু কঁঠালখিনি এয়া মই সানি খাবলৈ ধৰিছোঁ। এয়া দেখিছেনে বাৰু কেনেধৰণে মই খাবলৈ ধৰিছোঁ। আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।